যথেষ্ট প্ৰত্যাহ্বান সন্মুখীন হ'ব। চাওক, প্ৰত্যাহ্বান আমাৰ ওচৰত একো নাই আৰু প্ৰত্যাহ্বান বুলি আমি লোৱা নাই। প্ৰত্যাহ্বানটো হৈছে যে বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠা কৰাটো এটা প্ৰত্যাহ্বান আছিলে। প্ৰত্যাহ্বানটো আছিলে বড়োলেণ্ডৰ 35 লাখ জনসাধাৰণক নিৰাপত্তা প্ৰদান কৰাটো। প্ৰত্যাহ্বানটো আছিলে যে বড়োলেণ্ডত বিভিন্ন জাতি জনগোষ্ঠীক সমন্বয় কৰাটো। এই কামখিনি আগৰ ৰাজনীতি কৰা নেতাসকলে কৰি থৈ যাব নোৱাৰিলে। না শান্তি আনিব পাৰিলে, না নিৰাপত্তা প্ৰদান কৰিব পাৰিলে, না বিভিন্ন জাতি জনগোষ্ঠীৰ মাজৰ সমন্বয় আনিব পাৰিলে। এইখিনি কাম তেখেতসকলে কৰিব পৰা নাছিলে। সেইটো এটা প্ৰত্যাহ্বান আছিলে। প্ৰত্যাহ্বান আছিলে মানুহক ভূমিৰ অধিকাৰ দিয়াটো। আজি আমি 4 বছৰত 2 লাখতকৈ অধিক পৰিয়ালক ভূমিৰ অধিকাৰ দিবলৈ পাৰিছোঁ। সেইটো এটা ডাঙৰ প্ৰত্যাহ্বান আছিলে। প্ৰত্যাহ্বান আছিলে আন্তঃগাঁথনি নিৰ্মাণ কৰাটো আৰু ৰাস্তা ঘাট বহুত বেয়া আছিলে। আজি প্ৰায় 1600 কিলোমিটাৰটো হৈয়ে গ'ল আৰু কেইদিনমান পিছত 1900 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰা হৈ যাব আমাৰ অঞ্চলত। গতিকে সেইবিলাকে প্ৰত্যাহ্বান আছিলে। প্ৰত্যাহ্বানটো ৰাজনৈতিক দল নহয়, প্ৰত্যাহ্বানটো ৰাজনৈতিক নেতা নহয়। আমি প্ৰত্যাহ্বান হিচাপে চাওঁ কোনোবা ৰাজনৈতিক দলে হয়, কোনোবা নেতাই হয়। আমি ৰাজনীতি কৰা মানুহবিলাকে বুজি পাব লাগিব, আমাৰ কাৰণে প্ৰত্যাহ্বানটো ৰাজনৈতিক দলটো হ'ব নোৱাৰে। তেখেতসকলে প্ৰতিদ্বন্দ্বী হ'ব পাৰে, কিন্তু নট প্ৰত্যাহ্বান। গতিকে আমি কোনো দলক প্ৰত্যাহ্বান বুলি লোৱা নাই। কোনোবা 40টা খেলে, 10টা খেলে, 5টা খেলে, নিজৰ দলীয় সিদ্ধান্ত হ'ব। UPPL দলো আজি আমাৰ 40টা সমষ্টিৰ আমি প্ৰিপেয়াৰ কৰি আছোঁ। 3200 বুথত আমাৰ কাম কৰি আছে। আমাৰ কৰ্মকৰ্তা কাৰ্যকৰ্তা চবে বহুত উৎসাহেৰে কাম কৰি আছে। বিভিন্ন দলৰ মানুহবিলাক আহি আমাৰ দলত যোগদান কৰি আছে। বিভিন্ন ইণ্টেলেকচুৱেলসকলে, বুদ্ধিজীৱীসকল, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মানুহবিলাকে আমাৰ লগত যোগাযোগ কৰিছে। চবেই আহি লাহে লাহে কৈছে যে যিহেতু UPPL চৰকাৰৰ দিনত শান্তি আহিল, নিৰাপত্তা আহিল, সমন্বয় আহিল, ভাল এটা পৰিৱেশ আহিল, গতিকে UPPLে আৰু 5-10 বছৰ মানে কণ্টিনিউ কৰিব লাগে, এই কথাবিলাক কৈ আছে। কিন্তু আজি আমি কোনো প্ৰভকেশ্যন কাৰোবাৰ কথা লৈ পেলাই ৰাজনীতি কৰিবলৈ অহা নাই। এই ভূমিত আমি জন্ম পাইছোঁ। ইয়াত আমাৰ মা, দেউতা, দাদা, ভাই, ভনী সকলো আছে। বিভিন্ন জাতি জনগোষ্ঠী, আজি বড়োসকলে যদি কষ্ট পাইছে, ইয়াত ৰাজবংশীয়েও কষ্ট পাইছিলে, ইয়াত নাথযোগীয়েও কষ্ট পাইছিলে, ইয়াত বঙালীয়ে কষ্ট পাইছিলে, মাইনৰিটিয়েও কষ্ট পাইছিলে, আদিবাসীয়েও কষ্ট পাইছিলে। চ' আমি চবে এটা সময়ত 30-40 বছৰ বিভিন্ন সমস্যাত ভোগা নাগৰিক হয়। চ' আজিৰ সময়ত যিহেতু ভাল এটা পৰিৱেশ আহিছে, এই পৰিৱেশটো কণ্টিনিউ কৰাৰ কাৰণে, আগলৈ লৈ যোৱাৰ কাৰণে UPPL দলে কাম কৰিব আৰু তাত ৰাইজৰ সহযোগত, ৰাইজৰ সঁহাৰি, ৰাইজৰ আমাৰ আশীৰ্বাদ লৈয়ে আমি কাম কৰিম। মেজৰিটি পাব যথেষ্ট প্ৰত্যাহ্বান সন্মুখীন হ'ব। চাওক, প্ৰত্যাহ্বান আমাৰ ওচৰত একো নাই আৰু প্ৰত্যাহ্বান বুলি আমি লোৱা নাই। প্ৰত্যাহ্বানটো হৈছে যে বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠা কৰাটো এটা প্ৰত্যাহ্বান আছিলে। প্ৰত্যাহ্বানটো আছিলে বড়োলেণ্ডৰ 35 লাখ জনসাধাৰণক নিৰাপত্তা প্ৰদান কৰাটো। প্ৰত্যাহ্বানটো আছিলে যে বড়োলেণ্ডত বিভিন্ন জাতি জনগোষ্ঠীক সমন্বয় কৰাটো। এই কামখিনি আগৰ ৰাজনীতি কৰা নেতাসকলে কৰি থৈ যাব নোৱাৰিলে। না শান্তি আনিব পাৰিলে, না নিৰাপত্তা প্ৰদান কৰিব পাৰিলে, না বিভিন্ন জাতি জনগোষ্ঠীৰ মাজৰ সমন্বয় আনিব পাৰিলে। এইখিনি কাম তেখেতসকলে কৰিব পৰা নাছিলে। সেইটো এটা প্ৰত্যাহ্বান আছিলে। প্ৰত্যাহ্বান আছিলে মানুহক ভূমিৰ অধিকাৰ দিয়াটো। আজি আমি 4 বছৰত 2 লাখতকৈ অধিক পৰিয়ালক ভূমিৰ অধিকাৰ দিবলৈ পাৰিছোঁ। সেইটো এটা ডাঙৰ প্ৰত্যাহ্বান আছিলে। প্ৰত্যাহ্বান আছিলে আন্তঃগাঁথনি নিৰ্মাণ কৰাটো আৰু ৰাস্তা ঘাট বহুত বেয়া আছিলে। আজি প্ৰায় 1600 কিলোমিটাৰটো হৈয়ে গ'ল আৰু কেইদিনমান পিছত 1900 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰা হৈ যাব আমাৰ অঞ্চলত। গতিকে সেইবিলাকে প্ৰত্যাহ্বান আছিলে। প্ৰত্যাহ্বানটো ৰাজনৈতিক দল নহয়, প্ৰত্যাহ্বানটো ৰাজনৈতিক নেতা নহয়। আমি প্ৰত্যাহ্বান হিচাপে চাওঁ কোনোবা ৰাজনৈতিক দলে হয়, কোনোবা নেতাই হয়। আমি ৰাজনীতি কৰা মানুহবিলাকে বুজি পাব লাগিব, আমাৰ কাৰণে প্ৰত্যাহ্বানটো ৰাজনৈতিক দলটো হ'ব নোৱাৰে। তেখেতসকলে প্ৰতিদ্বন্দ্বী হ'ব পাৰে, কিন্তু নট প্ৰত্যাহ্বান। গতিকে আমি কোনো দলক প্ৰত্যাহ্বান বুলি লোৱা নাই। কোনোবা 40টা খেলে, 10টা খেলে, 5টা খেলে, নিজৰ দলীয় সিদ্ধান্ত হ'ব। UPPL দলো আজি আমাৰ 40টা সমষ্টিৰ আমি প্ৰিপেয়াৰ কৰি আছোঁ। 3200 বুথত আমাৰ কাম কৰি আছে। আমাৰ কৰ্মকৰ্তা কাৰ্যকৰ্তা চবে বহুত উৎসাহেৰে কাম কৰি আছে। বিভিন্ন দলৰ মানুহবিলাক আহি আমাৰ দলত যোগদান কৰি আছে। বিভিন্ন ইণ্টেলেকচুৱেলসকলে, বুদ্ধিজীৱীসকল, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মানুহবিলাকে আমাৰ লগত যোগাযোগ কৰিছে। চবেই আহি লাহে লাহে কৈছে যে যিহেতু UPPL চৰকাৰৰ দিনত শান্তি আহিল, নিৰাপত্তা আহিল, সমন্বয় আহিল, ভাল এটা পৰিৱেশ আহিল, গতিকে UPPLে আৰু 5-10 বছৰ মানে কণ্টিনিউ কৰিব লাগে, এই কথাবিলাক কৈ আছে। কিন্তু আজি আমি কোনো প্ৰভকেশ্যন কাৰোবাৰ কথা লৈ পেলাই ৰাজনীতি কৰিবলৈ অহা নাই। এই ভূমিত আমি জন্ম পাইছোঁ। ইয়াত আমাৰ মা, দেউতা, দাদা, ভাই, ভনী সকলো আছে। বিভিন্ন জাতি জনগোষ্ঠী, আজি বড়োসকলে যদি কষ্ট পাইছে, ইয়াত ৰাজবংশীয়েও কষ্ট পাইছিলে, ইয়াত নাথযোগীয়েও কষ্ট পাইছিলে, ইয়াত বঙালীয়ে কষ্ট পাইছিলে, মাইনৰিটিয়েও কষ্ট পাইছিলে, আদিবাসীয়েও কষ্ট পাইছিলে। চ' আমি চবে এটা সময়ত 30-40 বছৰ বিভিন্ন সমস্যাত ভোগা নাগৰিক হয়। চ' আজিৰ সময়ত যিহেতু ভাল এটা পৰিৱেশ আহিছে, এই পৰিৱেশটো কণ্টিনিউ কৰাৰ কাৰণে, আগলৈ লৈ যোৱাৰ কাৰণে UPPL দলে কাম কৰিব আৰু তাত ৰাইজৰ সহযোগত, ৰাইজৰ সঁহাৰি, ৰাইজৰ আমাৰ আশীৰ্বাদ লৈয়ে আমি কাম কৰিম। মেজৰিটি পাব
CIT आव मुं थिसननो गोसो जानाय फरायसाफोरनि थाखाय मोनसे गोजोनथाव रादाब। सेन्ट्रेल इन्स्टिटिउट अफ टेक्न'लजि क'क्राझारआ 2025-2026 सोलोंथाइ बोसोरनि थाखाय मुं थिसननायनि एन्ट्रेन्स एग्जाम खुंनो थांगासिनो दङ। डिप्ल'मा, BTech, MTech, बेचेलर एन्ड मास्टार अफ डिजाइन आरो PhD नि थाखाय एन्ट्रेन्स एग्जाम खुंनाय जागोन। डिप्ल'मा प्रग्रामाव दङ CE, CSE, ECE, FPT, CAI आरो AMT। BTech प्रग्रामाव दङ CE, CSE, ECE, FET आरो IE। MTech प्रग्रामाव दङ WRH, CSC, FET आरो GET। बेचेलर अफ डिजाइन आरो मास्टार अफ डिजाइनआव दङ MCD आरो PhD नि थाखाय CE, CSE, ECE, FET, IE, ME, फिजिक्स, मैथमेटिक्स, केमिस्ट्री आरो HSS। बे समाव अनलाइन आर'जलाइ लानाया सोलिगासिनो दङ आरो बियो फैगौ 31 मेसिम थागोन। डिप्ल'मा, BTech आरो MTech नि एन्ट्रेन्स एग्जामखौ फैगौ 8 जुनाव खुंनाय जागोन आरो PhD नि एन्ट्रेन्स एग्जामखौ 15 जुनाव खुंनाय जागोन। आबुङै मिथिनो थाखाय एडमिशन सेल CIT क'क्राझारनि मबाइल नम्बर 9365031406 आव सुलाद लानो हागोन एबा query2025@cit.ac.in आव इमेल खालामहरनो हागोन। बेनि अनगायै cit.ac.in एबा admission.cit.ac.in बे मोननै वेबसाइटआव हाबनानै नायनो हागोन।